যেটো কথা তুমি কৈছা সেইটো একদম উইক মানুহৰ ডিসিশন হয় লাইফত কোনোবা মানুহ নোহোৱা হলে মানুহ এজন কেনেকে জীয়াই থাকে সেইটো হয়তো হেৰুৱা মানুহজনেহে বুজি পাব সো ডোন্ট টক লাইক এ কাৱাৰ্ড আজি যদি কোনোবাই তোমাক ভাল পোৱা নাই বা তোমাক এৰি দিছে you don't have to die for someone or you don't have to cry for someone বেয়া লাগিব but to sit back and hurt yourself that is not acceptable right তোমাৰ লাইফটো অকল তোমাৰ নহয় তোমাৰ ফ্যামিলি তোমাৰ ফ্ৰেন্ডছৰো হয় আৰু যাক তুমি ভাল পাইছা not necessary যে তেওঁ তোমাক ভাল পাবই লাগিব by force তুমি কাকো ভাল পাব নোৱাৰা তোমাৰ লগত খেলাটো কাৰো অধিকাৰ নাই but তুমি নিজকে হাৰ্ট কৰাটো তোমাৰ অধিকাৰ নাই so cheer up this is just a beginning আৰু প্ৰত্যেকটো ৰিলেশনশিপৰ পৰা কিবা নহয় কিবা আমি শিকো হেতু মই আগতেও কৈছো so তুমিও শিকিলা কিবা এটা right মনৰ বহু ব্যথা প্ৰাণৰ গোপন কথা কব নোখোজিলে আহিয়ে হেজাৰ ভাৱনা গানে গানে আজি জীৱনৰ বিননি অতীতৰ ভুলে মাৰিছে খুন্দি